নমস্কাৰ, মই ৰাইশ্য আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা পাতিহাঁহ মাংসৰ ৰেচিপি লৈ আহিছোঁ। আজি মই পাতিহাঁহ মাংসখিনি আলুৰ সৈতে বনাইছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজি এই পাতিহাঁহৰ মাংসৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। পাতিহাঁহ মাংস বনাবৰ বাবে মই প্ৰথমতে গেছত এখন কেৰাহী গৰম কৰি লৈ তাতে দিছোঁ 2 টেবুল স্পুন মিঠাতেল। তেলখিনি গৰম হৈ অহাত মই ইয়াতে দিছোঁ 2 পৰা 4 খিলা তেজপাত। তেজপাতখিনিৰ পৰা এটা ধুনীয়া এৰোমা ওলোৱাৰ পাছত মই ইয়াতে দিছোঁ ক্ৰাছ কৰি ৰখা 2 টেবুল স্পুন আদা নহৰু। মই এতিয়া আদা নহৰুখিনিৰ পৰা কেঁচা গোন্ধটো নোযোৱালৈকে আদা নহৰুখিনি মই ভাজি ল'ম। ভালকৈ লৰাই ভাজি ল'ব। এতিয়া মোৰ আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পাতিহাঁহৰ মাংসখিনি দি দিছোঁ। মাংসখিনি এতিয়া মই ভালকৈ 10 মিনিটৰ বাবে হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। মই ইয়াতে প্ৰায় 1.5 কেজি পাতিহাঁহৰ মাংস ব্যৱহাৰ কৰিছোঁ। মাংসখিনি ভালকৈ লৰাই ভাজি ল'ব যাতে চাৰিওফালৰ পৰা ভালকৈ সিজি যায়, তেতিয়া খাবলৈও ভাল হয়। আৰু মোৰ মাংসখিনি 10 মিনিট ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ অলপমান হালধি গুড়া আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া মই গোটেই মাংসখিনি ভালকৈ মিক্স কৰি ল'ম। আকৌ 10 মিনিটৰ বাবে হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। মোৰ এই মাংসখিনি 10 মিনিট ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ হাফ টি স্পুন জিৰা পাউডাৰ, হাফ টি স্পুন ধনিয়া পাউডাৰ দিছোঁ, হাফ টি স্পুন কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আৰু দিছোঁ হাফ টি স্পুন মিট মছলা। মই এই গোটেই মছলাখিনি মাংসৰ লগত ভালকৈ মিলাই ল'ম। মই এতিয়া এই মাংসখিনি 5 মিনিটৰ বাবে আকৌ মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। ভালকৈ লৰাই ভাজি থাকিম। আপোনালোকে দেখিবলৈ পাইছে মোৰ মাংসখিনিৰ পৰা তেল বিৰিঙবলৈ ধৰিছে। এতিয়া মই ইয়াতে দিছোঁ 4টা ডাঙৰ চাইজৰ পিঁয়াজকেইটাও মই ভালকৈ মিহিকৈ কাটি লৈছোঁ। এতিয়া মই মাংসখিনি ভালকৈ 5 মিনিটৰ বাবে হাই ফ্লেমত ফ্ৰাই হ'বলৈ দিম। মোৰ মাংসখিনি 5 মিনিট ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ 3টা আলুকেইটাও মই এই ধৰণে কাটি লৈছোঁ। এতিয়া মই ভালকৈ এই মাংসখিনি আকৌ হাই ফ্লেমত 5 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। যেতিয়ালৈকে আলুখিনি সিজি নাযায় তেতিয়ালৈকে ফ্ৰাই কৰি ল'ম। ভালকৈ লৰাই ভাজি থাকিব যাতে মাংসখিনি তলৰ পৰা লাগি নধৰে। মোৰ মাংসখিনি এতিয়া 5 মিনিট ভজা হৈ গৈছে। এয়া চাওক কিমান তেল ওলাইছে মাংসখিনিৰ পৰা। মোৰ আলুখিনিও সিজি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি থ'ম। মোৰ এই মাংসখিনি সিজিবলৈ প্ৰায় 50 মিনিট লাগিছিল। এয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ পাতিহাঁহৰ মাংস আলুৰ সৈতে বনোৱা খাবলৈ ৰেডি হৈ গ'ল। আৰু যদিহে আপোনালোকে আজি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যনছ আপোনালোকে অতি সোনকালে পায়। আৰু যিসকলে মোৰ চেনেলটোক প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব। আৰু মোক কমেণ্টছত লিখি জনাবলৈ নাপাহৰিব আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ তেন্তে আকৌ পুনৰ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।